Hey guys, স্বাগতম নতুন ভিডিঅ'লৈ স্বাগতম মানে আমি যে এতিয়া বিষয় লৈছোঁ মিছনি পিৰামিড মানে কিছু কথা মানে পিৰামিড শব্দ হৈছে গ্ৰীক শব্দৰ পৰা তাৰ অৰ্থ হৈছে মানে কেউৰ পৰা কেক বনোৱা নামৰ অৰ্থ বহুতো বিচাৰিয়াত পৰিমাণ পৃথিৱীৰ আটাইতকৈ শোভনীয় হৈ পৰিছে আচ্ছা চি পিৰামিড পৃথিৱীৰ আটাইতকৈ প্ৰাচীন পিৰামিড হৈছে চিতকৈ সজা হৈছিল পিৰামিডবিলাক আৰু তাৰ পিছত এই পিৰামিডবোৰ এনেদৰে সজা হৈছিল যে পাৰত ডেজুচেৰি নামৰ ৰজাজনে তেওঁৰ সমাধিক্ষেত্ৰৰ স্মৃতি সৌধ শ্ৰী পিৰামিড একদম মানে যিমান পাৰি সিমান মানে আকৰ্ষণীয় সজাইছে আৰু এইবিলাকৰ দেখিছে ওখ আছিল 200 ফুট মানে ওখ ৰজা ডেজুৱে 267 সমাধিৰ ওপৰত সজা এই পিৰামিডটো আটাইতকৈ পুৰণি শিলেৰে নিৰ্মিত কৰা হৈছিল বুলি কৈছিল সেইটো জানিলো নেক্সট জনা হৈছিল তাৰপিছত ধাপে মৈদাম সজা ধাৰণা নতুন হ'লেও এনে পিৰামিড চাৰিওফালে দেৱাল থকা সৰু ডাঙৰ চোতালৰ পিছত পিৰামিডবোৰ নতুন প্ৰদান কৰিছিল মৈদামৰ পৰা পিৰামিডবোৰ তৈয়াৰ কৰা পিৰামিডৰ কিছু উল্লেখযোগ্য সাফল্য বুলি ধৰা হৈছিল এই ধৰণৰ পিৰামিডবোৰ তিনিটা ফলত থাকে ৰজা ডৰ্ষ্টেৰীৰ মৃত্যু 30 বছৰৰ পিছত মিছৰীয় সাম্ৰাজ্যত হয় আৰু ৰজা নেৰুৱে দাৰু নামেৰে ঠাই দুখন অন্তিম শক্তিশালী আকৰ্ষিত আৰু অন্যান্য সুন্দৰ পিৰামিড hatte সুফুৰ মহাপিৰামিড মানে পিৰামিড বহুত কেইটা আছে মানে পিৰামিড বহুত আছে ৰজা নেৰুৱে উত্তৰ-পূবে তেওঁৰ স্মৃতিসৌধ হিচাপে কাইৰো নদীৰ পাৰত গীৰ্জা পিৰামিড নিৰ্মাণ কৰিছিল আৰু মিছনীয়া এটা হৈছে পিৰামিডৰ পৰা এটা কৰি মানে 27 ফুট ওখ আৰু 200 ফুট মানে 27 ফুট ওখ আৰু 200 মিটাৰ ওখ মানে আৰু পিৰামিডৰ মানে কিমান 2770 কেজি কেলছিয়াম কাৰ্বন শিল এনেকুৱা দি নিৰ্ণয়টিৰ ওচৰতে বহুত কষ্ট কৰি আনিছিল তাৰ প্ৰাচীন গ্ৰীকৰ বুৰঞ্জীবিদ হেৰোডছৰ মতে খুব ৰজা 1 লাখ মান মানুহ মানে 23 আৰু কাম মাতি পেলাই কিমান দিন কাম কৰিছিল জানানে 23 বছৰ কাম কৰিছিল এটা অতিক্ৰম কৰিছিল তাৰ পিছত 23 বছৰ কাম কৰিছে আৰু সিংহ দেৱযুক্ত প্ৰতিধৰ্মী পৰিময় সাজি এই মেনেকিউ এটা বিশাল পিৰামিডৰ দৰে মাজত এটা সৰু পিৰামিড গোটেইবিলাক নদী 50 কিলোমিটাৰ দূৰৰ ভিতৰত 500 বছৰৰ ভিতৰত নিৰ্মিত হৈছিল আৰু মিছনীয়া বগা মাৰ্বল শিল আদি পিৰামিড সজাইছিল আফ্ৰিকাত সজোৱা হৈছিল আৰু আজি বাই টাটা আৰু এইটো হৈছে 303 চনত সজাইছিল